ৰঙিয়াৰ পৰা মৰকংচেলেক অভিমুখী আজিৰ দুপৰীয়া ট্ৰেইনখনে এনেদৰে এখন গাড়ী খুন্দিয়াই धेमाजि जिल्लानि जनाय ओनसोलाव ट्रेन आरो नेन' गारिनि गेजेराव गिख्रंथाव जाब्रबथाय जायो। गंसे टाटा नेन' गारिया रेल लामा बारस'नो नागिरनाय समावनो जनायनि मुरकंसेलेक फारसे फैबाय थानाय ट्रेना सौग्रावफैयो होनना मिथिहोयो। जाथायनि सायाव मिथिनो हानाय बादिब्ला 515 नं राजा लामानिफ्राय दिंग्रायनानै सन्तपुरसिम थांनाय लामायाव अरुणाचलनि सासे सुबुङा रेल लामाखौ गावनि गारिजों बारहांनाय समावनो हरखाबै ट्रेना सौग्रावफैयो। नाथाय गारि सालायग्राया बे जाब्रबथायनिफ्राय रैखा मोनो होनना ओनसोलनि सुबुङा मिथिहोनायजों लोगोसे ट्रेननि बारस'ग्रा लामाजों रेल बिफाननि गेट गैयैनि थाखायनो बे जाथाया जायो होनना फोरमायो। आरो आगोलावबो बेबायदि जाब्रबथाया बे एखे जायगायावनो गोबांबार जाबाय होनना मिथिहोयो। गुबुन फारसेथिं बे जाब्रबथायखौ मेगनजों नुनाय सासे रेल दावबायारिया खौरांगिरिनि सिगाङाव ओरैबायदि फोरमायो। লখিমপুৰ পৰা আহি থকা ৰেলখনে জোন কাৰেণ্ট নোপোৱাৰ আগত এখন মানে এইখন আপোনাৰ এখন কি আছিলে এইখন মানে হেৰি আছিলে এইখন ডেকাৰগাঁও এক্সপ্ৰেছে মাৰিলে। এইখন নেনো গাড়ী আছিলে এখন। আমি পেচেঞ্জাৰ হৈ আহিছিলোঁ আৰু ট্ৰেইন ৰখোৱাৰ লগে লগে আমি নামি চাইছোঁ যে এখন গাড়ী মানে লাগি গ'ল। গাড়ী মানুহ আছিলে, ড্ৰাইভাৰজন পলালে আৰু বেলেগ মানুহ নাছিলে, মানুহ বাচিলে। ড্ৰাইভাৰজন ধৰিলে বুলি গম পোৱা ভয়ংকৰ দুৰ্ঘটনা আছিলে। গাড়ী প্ৰায় 1 কিলোমিটাৰ আগলৈকে চুচুৱাই লৈ আহিছিলে। ট্ৰেইনে চুচুৱাই আনিছিলে। গাড়ীখন ক্ৰচিং পাৰ হ'বলৈ আছিলে। তাত মানে আগতে আৰ পি এফ ছাৰহঁতে আগতে মানে ৰাস্তাটো ব্লক কৰি দিছিলে যে গাড়ী পোৱা হ'ব নালাগে কৈ নাই। আগতে 3বাৰ হৈছে, তাত 3বাৰেই মাৰিছে মানে গাড়ী। এতিয়া ড্ৰেইন খান্দি দিছে গাড়ী পাৰ নহ'বৰ কাৰণে। ৰেল গেট নথকাৰ কাৰণে মানে ড্ৰেইন খান্দি দিছিলে যাতে গাড়ী আগতে অসুবিধা হোৱাৰ কাৰণে, মানে এক্সিডেণ্ট হোৱাৰ কাৰণে। তাৰপৰা এতিয়া আজি আকৌ হৈছে তেনেকুৱা এক্সিডেণ্ট। চিগা অঞ্চলৰ দহনি তিনিআলিৰ সমীপত উক্ত গাড়ীখন অৰুণাচলৰ ডেপু বস্তিৰ পৰা তাকে তিনিআলিৰ ফালে আহি আছিল। ট্ৰেইনখনে গাড়ীখনক প্ৰায় 1 কিলোমিটাৰ খুন্দিয়াই লৈ যায়। উক্ত গাড়ীটো ৰাইজে বহু চেষ্টা কৰি আঁতৰাবলৈ চেষ্টা কৰি আছে যদিও উক্ত গাড়ীখন আঁতৰাবই পৰা নাই।